Hey guys, good morning. Welcome back to my new blog. আজি আপোনাৰ ডেইলি ব্লগ কৰিম আৰু দিনটো যি কৰোঁ আৰু যি দেখোঁ আপোনালোকক দেখাম। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া টাইম হৈছে 10:30। আমি গৈ আছোঁ প্ৰথম চৌধুৰী নাৰ্ছিং হোম। আজি প্ৰথম আপোনালোকক দেখাম চৌধুৰী নাৰ্ছিং হোমৰ কেম্পাছ। তাত আপোনাৰ এতিয়া অলৰেডি ক্লাছ হৈ আছে। নাৰ্ছৰ ক্লাছ হয় তাত, সকলোৱে জানে লখিমপুৰৰ। আৰু যদি কোনোবা বাহিৰৰ পৰা নাজানে তো শুনি লওক, তাত কোৰ্চ দিয়া হয় নাৰ্ছিঙৰ। আৰু এতিয়া বৰ্তমান হৈ আছে ক্লাছ, আৰু দেখাম ক্লাছৰুম ষ্টুডেণ্ট কিমান কি। চাই থাকক ভিডিঅ'টো। শুনক কেইদিনমানৰ পৰা লখিমপুৰত এটা খুব বস্তু ভাইৰেল হৈ আছে, আৰু সেই বস্তুটো আজি দেখাম। যোনে চবে দেখিলেই, আৰু যোনে নাই দেখা আজি মোৰ ভিডিঅ'টোত চাবলৈ পাব। তো ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। লড়কা এণ্ড লড়কিও, এইডোখৰ তোমালোকৰ ফেভৰেট জেগা। এইখন বিশাল ব্ৰহ্মাণ্ড গান্ধী পাৰ্ক, লখিমপুৰৰ বিখ্যাত। ল'ৰা ছোৱালীবিলাকে খুব ভাল পায় লখিমপুৰৰ, চিনি পায় চবেই। ফেমাছ আৰু এইডোখৰ জেগা বহুত ফেমাছ, চবেই চিনি পায়, নক'লেও হ'ব। ফাইনেলি আমি আহি পালোঁ চৌধুৰী নাৰ্ছিং হোম। এতিয়া আপোনালোকৰ ভিতৰলৈ লৈ যাম আৰু দেখাম ভিতৰখন কেনেকুৱা, কিমান ষ্টুডেণ্ট আছে। বলক ভিতৰলৈ যাওঁ। এইফালে এইখিনি দেখিছে ছোৱালী, এইখিনি গোটেইখিনি ইয়াত নাৰ্ছিং শিকি আছে, কোৰ্চ কৰি আছে মানে। আৰু এটা বেচ ওপৰত কৰি আছে, চাই ক্লাছ হৈ আছে। আৰু এইখন আপোনাৰ হৈছে এণ্ট্ৰি গেটখন। ক্লাছৰুম ইয়াৰ ওপৰত আছে, আপুনি এইফালে যাব লাগিব। আৰু ওপৰলৈ লৈ যাম আপোনালোকক, ক্লাছৰুমো দেখাম, চাই থাকক। আৰু যদি ভিডিঅ'টো ভাল পাই চাই তো লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক এতিয়া ওপৰত যাওঁ, ক্লাছৰুমকেইটা চাই লওঁ। এইটো হৈছে আপোনাৰ ছিষ্টাৰ ৰুম, নাৰ্ছৰ কোঠা। ইয়াৰ আৰু এটা ষ্টেপ আপুনি ওপৰত যাব লাগিব, তেতিয়া ক্লাছৰুমকেইটা দেখিব। দেখাই আছোঁ বলক। এইকেইটা ক্লাছৰুম, ইয়াতে আপোনাৰ ক্লাছ হয়। এতিয়া এটা বেচ কৰি আছে, এইখিনি ওলাব। তাৰপৰা তলৰ যিটো বেচ আছে সেইটো ইয়াত আহিব কৰিবৰ কাৰণে। দেখাই আছোঁ ৰ'ব। এইকেইটা আপোনাৰ পেচেণ্ট ৰুম, যিটো ইয়াত ট্ৰিটমেণ্টো কৰা হয়। আৰু এইফালে আপোনাৰ ইয়াত আপোনাৰ পেচেণ্ট ৰাখে, দেখিব পাইছে। এইফালে বেড আছে। আৰু এইফালে আপোনাৰ এইটো হৈছে অপাৰেশ্যন থিয়েটাৰ, ইয়াত অপাৰেশ্যন কৰা হয়। সেইটো ভিতৰত দেখাব নোৱাৰোঁ, বাহিৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। এইবিলাক আপোনাৰ পেচেণ্টৰ কাৰণে বেড। সেই আপোনাৰ ক্লাছ খতম হ'লে এইটো বেচ ওলাইছে, আৰু তলত যিটো দেখিছিলে সেইটো বেচ এতিয়া ওপৰত আহিব ক্লাছ কৰিবৰ কাৰণে। সেইটো বেচ। এতিয়া আপোনালোকক নেক্সট জেগাটোত লৈ গৈ আছোঁ, যিটো লখিমপুৰত এইকেইদিন খুব ভাইৰেল হৈ আছে। তো বলক দেখাই দিওঁ সেইটোও এবাৰ। এইটো মোৰ পিছফালে দেখিবলৈ পাইছেই, ভালকৈ দেখাই আছোঁ। এইটো আই লাভ লখিমপুৰ, খুব ভাইৰেল হৈ আছে এইকেইদিন লখিমপুৰত। চবৰে ষ্টেটাছ কিবা কিবি চবতে ভাইৰেল। এইটো আপোনাৰ কাৰ দ্বাৰা নিৰ্মাণ হৈছে, মই জুম কৰি দিছোঁ, পঢ়ি চাব পাৰে, স্ক্ৰীনশ্বট লৈ ল'ব। ধুনীয়া বনাইছে লখিমপুৰত এইটো। তলত আপোনাৰ দেখিছে ধুনীয়াকৈ ফুল চুল ৰুই দিছে, পূৰা লাইটিং চাইটিং আছে।
আৰু এইটো ৰাতি হ'লে বহুত ধুনীয়া লাগে আপোনাৰ দেখিবলৈ। আৰু এনেকুৱা বনোৱা নাছিলে আগতে, এইটো প্ৰথম বনাইছে লখিমপুৰত। লখিমপুৰবাসীৰ কাৰণে বহুত এইটো আৰু গৌৰৱৰ কথা। ভাল লাগে এনেকুৱা এটা থাকিলে আৰু লখিমপুৰত। আপোনালোকক দেখাম বুলি কোৱা জেগাটো এইটোৱে আছিলে, আৰু এতিয়া আগত যাওঁ, কি পাওঁ দেখাওঁ ব'লক। এইটো হৈছে নৰ্থ লখিমপুৰৰ উপায়ুক্ত কাৰ্যালয়, চিনি পায় সকলোৱে। তো আমি এইফালে গৈ আছিলোঁ, ভাবিলোঁ সেইটো দেখাই দিওঁ। এইফালে আপোনাৰ সুন্দৰ ফুটপাথ বজাৰ, ছাইডত এইটো আপোনাৰ ডাকঘৰ লখিমপুৰৰ, তাৰ ছাইডত আপোনাৰ বাছ ষ্টেণ্ড, আৰু আগত গৈ আপোনাৰ ৰাইট ছাইডে ঘূৰিলে দেখিব এটা নক্ষত্ৰ চিনেমা হল, তলত মাৰ্কেট আছে আপোনাৰ, এইটো নতুনকৈ বনাইছে। আৰু অলপ আগত আহি আপোনালোকে পাব বাজাজ ডিলাৰ। গাইজ, এতিয়া গৈ আছোঁ আমি আৰ্ট স্কুল, মোৰ আৰ্ট স্কুল থাকে 2টাৰ পৰা। তো এতিয়া 1:30 বাজিলেই, তো যাবলৈ হৈ গ'ল। ব'লক স্কুলত দেখাম আপোনালোকৰ ষ্টুডেণ্ট, আৰু তাৰপিছত কি হয় চাওঁ, স্কুলটো কৰি লওঁ ব'লক। আজি লেটেই হৈ গ'লোঁ, আমাৰ যেতিয়া টাইম চাওক, গৈ পাবগৈ লাগিব। ব'লক দেৰি নকৰোঁ। এইখন আৰ্ট স্কুল বৰমীয়া তিনিআলিৰ টুল স্কুলত আছে। তো ক্লাছটো আমাৰ ইয়াতে হয়। আৰু মই আগতে এবাৰ কোৱা আছিলে মোৰ এটা ব্লগত, যোনে যোনে ব্লগটো চাইছে গম পায়। তো ষ্টুডেণ্ট আজি বহুত অহা নাই, কম আজি ষ্টুডেণ্ট। যদি পেইণ্টিং ভাল পায় তেতিয়াহ'লে এই পেইণ্টিংখন চাই কমেণ্ট কৰিব, যি হয় কমেণ্ট কৰিব, ভাল বেয়া। Hey guys, ফাইনেলি স্কুল ছুটি কৰি ঘৰত আহিলোঁ, আৰু দেখালোঁ আপোনালোকক আৰ্টৰ, আৰু দিনটো যিমানখিনি পাৰোঁ দেখালোঁ, আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ব্লগত লগ পাম। আজিলৈ টাটা, বাই বাই।